হেল্ল' নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তনুশ্ৰী আৰু তোমালোকে চাই আছা অসমীয়াত ইংৰাজী ইংলিছ উইথ তনুশ্ৰী চেনেললৈ আজি আমি নাউনৰ দ্বিতীয় অংশ শিকিম যিসকলে আগৰ ভিডিঅ' চোৱা নাই তেওঁলোকে প্ৰথমে পাৰ্ট 1 চাই আহিবা কাৰণ আজিৰ টপিকটো আগৰ ভিডিঅ'ৰ ওপৰত ভিত্তি কৰি আগবাঢ়িছে Part 1 আমি শিকিছিলো noun কি types of noun proper noun common noun collective noun material noun আৰু abstract noun আজি আমি শিকিম নাউনৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ countable আৰু non uncountable nouns এই টপিকটোৰ বাবে বহুত ছাত্ৰ ছাত্ৰীয়ে এক্সামত নম্বৰ হেৰুৱায় যেনে ইনফৰমেশনটো সিহঁতে ইনফৰমেশনছ লিখে advice to advices, furnitures, to breads, এইবোৰ ভুল কিয় ভুল সেইটো আজি বহুত সহজকৈ বুজিম আৰু ভিডিঅ'টো শেষ হোৱাৰ পিছত তোমালোকে নিজে সিদ্ধান্ত ল'ব পাৰিবা কেতিয়া মেনি ব্যৱহাৰ হয় কেতিয়া মাছ ব্যৱহাৰ হয় কেতিয়া some কেতিয়া any আৰু bread water information আদি কেনেকৈ গণা হয় তেন্তে আহা আৰম্ভ কৰোঁ এই স্লাইডটো আসলতে আমাৰ আজিৰ ভিডিঅ' মই ৰোড মেপ বুলিয়ে ক'বলৈ পাৰো ইয়াত তোমালোকে দেখিছা কমপ্লিট গাইডটো ইংলিছ নাউন্স অৰ্থাৎ আজি আমি কেৱল ডেফিনিশ্যন নপঢ়ো আজি আমি নাউনৰ এনে কিছুমান বিষয় শিকিম যিবোৰ এক্সামত বাৰে বাৰে আহে বিশেষকৈ countable nouns uncountable nouns irregular plurals আৰু ইয়াৰ সহজ ৰুলছ মই সদায় এটা কথা কওঁ গ্ৰামাৰ মুখস্থ নকৰিবা গ্ৰামাৰ বুজি শিকিবা যদি বুজি শিকা তেন্তে কেতিয়াও পাহৰিব নোৱাৰা আজিৰ ক্লাছটো সদায় মনত ৰাখিবা মাজে মাজে মই তোমালোকক প্ৰশ্ন সুধি থাকিম তোমালোকে ভিডিঅ'টো পজ কৰি নিজে উত্তৰ দিয়াৰ চেষ্টা কৰিবা তেনেহলে টপিকটো আৰু ভালদৰে মনত থাকিব এতিয়া আহা আজিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ টপিকটো আৰম্ভ কৰোঁ প্ৰথমে এটা সৰু প্ৰশ্ন ধৰা মোৰ হাতত এটা আপেল আছে মই ক'ব পাৰো 1 apple 2 apples 3 apples 4 apples অৰ্থাৎ এপলটো মই গণিব পাৰিছো আঙুলিৰে গণিব পাৰিছো সেয়ে এপল হৈছে কাউন্টেবল নাউন এতিয়া বুকছ বা বুক 1 book 2 book 5 books ইয়াকো গণিব পাৰিছো সেয়ে বুকো তোমাৰ কাউন্টেবল নাউন এতিয়া অলপ বেলেগ উদাহৰণ লওঁ এই গ্লাছটোত পানী আছে এতিয়া কোৱা এই পানীটো তুমি কেনেকৈ গণিবা 1 water নে 2 waters নোৱাৰিবা নহয় কাৰণ পানী নিজে গণা নাযায় আমি কওঁ a glass of water 2 bottles of water 3 liters of water অৰ্থাৎ পানীটো নহয় পাত্ৰটো গণা হৈছে এই কাৰণে water হৈছে uncountable noun একেদৰে তোমাৰ air knowledge information advice furniture এইবোৰো গণা নাযায় আৰু এটা গুৰুত্বপূৰ্ণ কথা স্লাইডত দেখিছা কাউন্টেবল নাউনৰ সিঙ্গুলাৰ আৰু প্লুৰেল দুয়োটা ফৰ্ম থাকে যেনে book books apple apples কিন্তু uncountable নাউনৰ প্লুৰেল ফৰ্ম নাথাকে আমি ইনফৰমেশনস কেতিয়াও নকওঁ এডভাইসেস কেতিয়াও নকওঁ waters কেতিয়াও নকওঁ এইটো সদায় মনত ৰাখি থবা এইটো বহুতেই ভুল কৰে হল আমি নেক্সট স্লাইডখন চাওঁ এতিয়া আমি শিকিম কাউন্টেবল নাউন্সৰ প্লুৰেল কেনেকৈ বনোৱা বহুত সহজ ৰুলছ আছে একেলগে বুজি ল'ম বলা ৰুল নম্বৰ 1 বেছিভাগ শব্দৰ ক্ষেত্ৰত কেৱল s যোগ কৰিলেই হয় যেনে এই কাৰৰ ঠাইত আমি দিছো সৰি কাৰৰ লগত আমি দিছো cars বুকৰ লগত আমি দিছো books ইয়াতে যদি মই পেন লিখো
পেনৰ লগত যদি লিখো তেনেহলে হ'ব pens dog যদি লিখো হেতুৰ লগত হ'ব তোমালোকৰ dogs এইটো আটাইতকৈ সহজ ৰুল এতিয়া আমি আহিম 2 নম্বৰ ৰুলত ইয়াতে আমি কি যোগ কৰিম es তে es আমি ক'ত ক'ত ব্যৱহাৰ কৰো es আমি ব্যৱহাৰ কৰো যেটো শব্দ আমি s sh ch x বা জেডেৰে শেষ হয় আমি তাতে es ব্যৱহাৰ কৰো ফৰ এক্সাম্পল বাছৰ শেষত s আছে সেইকাৰণে আমি তাতে es যোগ দি buses ইউজ কৰিম যেটো আমাৰ প্লুৰাল ফৰ্ম হয় নেক্সট টু বক্স বক্সত আমি x ব্যৱহাৰ কৰিছো তো তেনেহলে আমি তাতে es ব্যৱহাৰ কৰি প্লুৰাল কৰিম boxes match এই ch টো ব্যৱহাৰ কৰিছো এই শব্দটোত ch ব্যৱহাৰ হৈছে সেইকাৰণে আমি es ব্যৱহাৰ কৰি পেলাই প্লুৰাল ফৰ্ম কৰিম হেতু হ'ব matches ঠিক তেনেকে brush sh ধৰিলে মই লিখিলো তোমালোকৰ brush brush to তোমালোকৰ হ'ব brushes class class হেতু তোমালোকৰ কি হ'ব classes classes হল মনত ৰাখিবা যদি শব্দৰ শেষত তোমালোকৰ s sh ch x আৰু z থাকে তেন্তে সাধাৰণতে es যোগ হয় rule number 3 এতিয়া y আতৰাই ies consonant plus y এটা consonant vowel তো তোমালোকে জানাই সাগে জানা বুলি ভাবি থৈছো vowels কি হয় vowels for a e i o u এবোৰ হল vowelৰ letter consonant কোনবোৰ হয় b c d f g h হল k t z এবোৰ হল তোমালোকৰ consonant এতিয়া বেবি শব্দটো চোৱা প্লুৰাল কি বেবি তো আমি s ব্যৱহাৰ নকৰো আমি কি ব্যৱহাৰ কৰিম ies কিয় কাৰণ b হল কনসোনেন্ট আৰু b কনসোনেন্টৰ লগত তোমাৰ আছে y যেহেতু b কনসোনেন্টৰ লগত তোমাৰ y আছে সেইকাৰণে এইটো হ'ব ies babies ঠিক তেনেকে তোমালোকে চোৱা পাৰ্টি পাৰ্টিত কি হৈছে t টো কি হ'ব কনসোনেন্ট প্লাস y কনসোনেন্ট আৰু y সেইকাৰণে ইয়াক যদি তোমালোকে প্লুৰাল কৰা তেনেহলে ies ব্যৱহাৰ কৰি y টো কিন্তু নাৰাখিবা দুইটাতে y নাইকিয়া হ'ব আৰু ies ব্যৱহাৰ কৰিবা এতিয়া vowel plus y থাকিলে কেৱল s যোগ হয় যেনেকে o টো কি হয় a e i o u মনত আছে না vowel আৰু vowel plus y যেতিয়া আমাৰ ব্যৱহাৰ হ'ব তেতিয়া কিন্তু অকল s হে ব্যৱহাৰ হয় মনত ৰাখিবা ঠিক সেইদৰে টয় টয়টো কি হ'ব টয় হ'ব তোমাৰ টয়জ কিয় টয়জ হ'ব কাৰণ o টো তোমাৰ vowel আৰু vowel plus y এটো তোমাৰ হ'ব s ঠিক তেনেকে monkey বান্দৰ monkey monkeyত কি হ'ব monkeys কিয় monkeys হ'ব কাৰণ ই তোমাৰ কি হয় vowel plus y s যোগ হ'ব প্লুৰাল বনিবৰ কাৰণে বুজিছা এটা সৰু ৰিভিজন কৰি লওঁ কাৰ কি হ'ব cars bus কি হ'ব buses baby কি হ'ব babies boy হ'ব boys এতিয়ালৈকে কোনো প্ৰবলেম আছে নে যদি নাথাকে তেন্তে আমি এতিয়া আগবাঢ়িম ইৰেগুলাৰ প্লুৰালস লৈ আৰু সেইবোৰ অলপ বেলেগ ধৰণে কাম কৰে ঠিক আছে ইৰেগুলাৰ প্লুৰালস অলপ বেলেগ হয় ৰেগুলাৰ প্লুৰালসৰ নিচিনা নহয়
এতিয়ালৈকে আমি যিবোৰ ৰুলছ শিকিলো সেইবোৰত এছ ইএছ বা আইইএছ যোগ কৰি প্লুৰেল বনোৱা হৈছে কিন্তু ইংৰাজীত সকলো শব্দই এই ৰুল মানি নচলে কিছুমান শব্দ একেবাৰে বেলেগ ধৰণে প্লুৰেল হয় এইবোৰক কোৱা হৈছে ইৰেগুলাৰ প্লুৰেল নাউন্স এইবোৰ অলপ মনত ৰাখিব লাগে কিন্তু যদি লজিক সহ বুজি পোৱা তোমালোকে তেতিয়া সহজ হয় প্ৰথমটো হ'ল তোমালোকৰ ভাৱেল চেঞ্জ স্লাইডটোত প্ৰথমতে দেখিছানে মই কি লিখিছো মেন প্ৰথম ভাৱেলটো কি এ সেইটোৱে সলনি হৈ পেলাই ই লিখি দিলো প্লুৰেলটো MANS নহয় সেইটো MANS নহব সেইটো MEN হে হব ঠিক সেইদৰে woman গৈ পেলাই women হয় women WOMAN আৰু এইটো হব MEN truth দুটা ডাবলত এইটো টিথ হৈ যায় দুইটাই কিন্তু ভাৱেলৰ হে সলনি হৈছে ফুট গৈ পেলাই ফিট হৈছে মাউস মাউসৰ কিন্তু দুটা ভাৱেল গৈ পেলাই এটা ভাৱেল আৰু এটা কনসোনেন্টলৈ ট্ৰান্সফৰ্ম হৈছে মাউস গৈ পেলাই মাইস হৈছেগে দ্বিতীয়টো ৰুল কি আছে এফ বা এফি সলনি হয় VES হয় কিছুমান শব্দৰ শেষত তোমাৰ এফ বা এফি থাকে এনে শব্দবোৰৰ প্লুৰেল বনাওতে সাধাৰণতে এফ বা এফি আঁতৰাই VES যোগ কৰা হয় উদাহৰণ চাওঁ লিফ গৈ পেলাই VES LEA টো ঠিকে থাকিলে ইয়াৰে LEA টো ঠিকে থাকিলে কিন্তু আমি এড কৰিছো VES wolvesৰ WOL ঠিকে থাকিলে আমি পিছফালে লগাই দিছো VES wife-ৰ WI ঠিকে থাকিলে আৰু FEৰ ঠাইত আমি লগাই দিছো VES knife-ৰ আমি কি কৰিছো KNI টো ঠিকে ৰাখিলো FEৰ ঠাইত আমি লগাই দিছো VES যদি শব্দবোৰৰ শেষত F বা FE দেখিবা প্ৰথমে মনলৈ আনিবা ইয়াত VES হবনে কিন্তু আৰু এটা কথা সকলো শব্দই কিন্তু এই ৰুল মানি নচলে যেনে roof roofs chef chefs believe কিন্তু believes safe saves safe মানে ইয়াতে তোমালোকৰ য'ত টকা পইচা ৰাখি থৈ দিবা সেইটোক safe বুলি কোৱা এইবোৰ হ'ল exceptions সেয়ে অলপ মনত ৰাখিব লাগিব তৃতীয়টো কি আছে কিছুমান শব্দ আছে যিবোৰত তোমাৰ সিঙ্গুলাৰ আৰু প্লুৰেল দুয়োটা একেই থাকে যেনে one ship 5 ship এতিয়া বহুতেই লিখে ships ভুল ঠিকটো হৈছে অকল ship 1 deer 5 deer 1 ship 2 ship ইয়াতে কেতিয়াও তোমালোকে s নিলিখিবা আকৌ তেনেকুৱা ধৰণৰ আছে fish series aircraft species এইবোৰ বহু ক্ষেত্ৰত একেই থাকে এক্সামত এইবোৰৰ ওপৰত MCQ অহাৰ সম্ভাৱনা বহুত থাকে সো তোমালোকে চাই লবা এতিয়া আমি আনকাউন্টেবল নাউন অলপ ডিটেইলছত শিকিম আগৰ স্লাইডত আমি কেৱল জানিলো যে এইবোৰ গণা নাযায় কিন্তু কোনবোৰ বস্তু আনকাউন্টেবল হয় সেইটো এতিয়া আমি বুজিম স্লাইডটো চোৱা ইয়াত বিভিন্ন ক্যাটাগৰী দিয়া আছে materials প্ৰথমে আছে water milk coffee oil air rice sugar salt gold silver এইবোৰ হ'ব তোমালোকৰ
materials. Sorry, liquid আৰু gases কথা কৈ আছিলো. Liquid আৰু gases water, milk, coffee, oil আৰু air থাকিব. Materials তোমাৰ আহিব rice, sugar, salt, তোমাৰ gold আহিব, silver আহিব. Materials পদাৰ্থ বা ক্ষুদ্ৰকণত। এইবোৰ আমি 1 to 3 বুলি গণিবলৈ নোৱাৰো। Sugar to তোমালোকে নোৱাৰা, salt to তুমি নোৱাৰা, wood নোৱাৰি। হল? Next আহিছে abstract ideas. কি আছে? Happiness, knowledge, advice দুবাৰ লিখা গৈছে। Time, education, beauty, wisdom. এইবোৰ তোমালোকে 1 happiness, 1 knowledge, 2 advice, 2 time এইটো ব্যৱহাৰ কৰিবলৈ নোৱাৰি। Next আছে তোমালোকৰ group items. Group items কি হয়? Furniture, luggage, equipment, traffic, money, groupত থাকে এইবোৰ। ইয়াতো তোমালোকে 1, 2, 3 কে নোৱাৰা। Money তো তোমালোকে কবা যে মান 1 টকা 2 টকা থাকে দেখোন। 1 টকা 2 টকা কি হয় সেইটো? সেইটোতো তোমাৰ হাতত কাগজখনৰ কথাহে কৈছা। Money হিচাপে আজিকালি যদি অনলাইন তোমালোকে চোৱা, তোমালোকে দেখা পোৱা, চুবলৈ পাৰা নোৱাৰি, কিন্তু ভাবি আছা যে পইচাটো গৈ আছে, যেতিয়ালৈকে আমাৰ হাতত নাই। ঠিক তেনেকে মই ইয়াতে লিখা নাই, কিন্তু ঠিক তেনেকে সাবজেক্ট যেনেকে mathematics, physics, chemistry, economics, English, এইবোৰ subject, এইবোৰো কিন্তু uncountable. আমি নকওঁ Englishes, Physics, Mathsৰ কোনো plural নাই. Mathsৰ পিছফালে already S দিয়াই আছে। আছে? Informations, advices, researches, educations কেতিয়াও ব্যৱহাৰ নহয়। ঠিক তেনেকে তোমালোকৰ newsৰ পিছত আকৌ তোমালোকৰ newses নহয় কেতিয়াও। ভুল। News সদায় news থাকে, singular হওক নাইবা plural হওক, দুইটাতে news use হৈয়ে থাকে। কাৰণ তোমালোকে news গন্তি কৰিবলৈ নোৱাৰা, এটা news দুটা news কে। হল? Next আহিলে তোমালোকৰ uncountable nouns কেনেকে গণিবা। এতিয়া তোমালোকে সুধিবা মেম, যদি water গণিব নোৱাৰি তেন্তে দোকানত গৈ 2টা পানীৰ বটল কেনেকে কম? এইটোৱে আজি স্লাইডৰ টপিক। Uncountable noun টো নিজে গণা নাযায়, কিন্তু তাৰ লগত কন্টেইনাৰ বা ইউনিট যোগ কৰি গণিব পাৰি। যেনে a glass of water, 2 bottles of water, a cup of tea, 3 cups of tea, a loaf of bread, 2 loaves of bread, a piece of advice, a piece of information, a bar of chocolate, a grain of rice. হৈছে? এতিয়া লক্ষ্য কৰা, আমি কেতিয়াও নকওঁ 2 breads. হল? আমি কেতিয়াও নকওঁ informations. আমি কেতিয়াও নকওঁ advices. Yes, আমি কেতিয়াও use নকৰো। হল? তাৰ সলনি আমি কি ব্যৱহাৰ কৰিছো? ব্ৰেডৰ ক্ষেত্ৰত a loaf of নাইবা 2খন slice দিয়া, 2 breads নকওঁ। পানীৰো আমি পাত্ৰ হিচাপেহে গণনি কৰিছো, যেনেকে a glass of আৰু 3 bottles of. Information, তথ্যত আমি কি কৰিম? A piece of হে কম, informations আমি কেতিয়াও নকওঁ। উপদেশত আমি কি কওঁ? উপদেশ কেতিয়াও piece of, সৰুকে কিবা এটা আমাক উপদেশ দিছে। কিমান দিছে, কেইটা দিছে, তাৰে কোনো হিচাপ নাই। চাউলো আমি কি কৰো? bowl of rice, বাউলত পাওঁ, নাইবা sack of, বস্তা হিচাপে আমি ধানখিনি বা চাউলখিনি আমি গন্তি কৰিম। হৈছে? এতিয়া তোমালোকে
ভালকে বুজি পাইছা নিজেও কিছুমান কাউন্টেবল আনকাউন্টেবল চাৰিওফালে যদি চোৱা তোমালোকে বুজি পাবা যে কাউন্টেবল কোনটোক কয় আৰু আনকাউন্টেবল কাক কয় নেক্সট এতিয়ালৈকে আমি এটা কথা শিকিলো যে কাউন্টেবল নাউন আৰু আনকাউন্টেবল নাউন বেলেগ বেলেগ কিন্তু ইংৰাজীত কিছুমান নাউন আছে যিবোৰ কেতিয়াবা কাউন্টেবল হয় আকৌ কেতিয়াবা আনকাউন্টেবল হয় এইটো অলপ কনফিউজিং লাগিব পাৰে কিন্তু এক্সাম্পলৰ সহায়ত বুজিলে বহুতখিনি সহজ হ'ব এতিয়া তুমি চোৱা মই যদি কওঁ there is a chicken in the yard তোমাৰ ধৰি লোৱা পিছফালে মুৰ্গী এটা ঘূৰি ফুৰিছে ইয়াত চিকেন মানে কি এটা কুকুৰা আমি গণিব পাৰিছো one chicken two chickens সেই ইয়াত চিকেন হৈছে কাউন্টেবল নাউন কিন্তু যদি মই কওঁ I like chicken ইয়াত চিকেন মানে কি কুকুৰাৰ মাংস মাংসটো গণিব নোৱাৰি সেই ইয়াত চিকেন হৈছে আনকাউন্টেবল নাউন দেখিলানে একেটা শব্দ কিন্তু অৰ্থ সলনি হোৱাৰ লগে লগে নাউনৰ মানে ধৰণো সলনি হ'ল এতিয়া আহা হেয়াৰ চুলি she has beautiful hair মূৰৰ সকলো চুলিৰ কথা আমি বুজাইছো সেয়ে এইটো গন্তি কৰি থাকিব নোৱাৰে এইটো আনকাউন্টেবল কিন্তু there is a hair in my shoe ইয়াত এডাল চুলি পাইছো এতিয়া গণিব পাৰিছো সেইকাৰণে সেইটো হ'ব কাউন্টেবল পেপাৰ ধৰি লওঁ মই পেপাৰৰ কথা কওঁ পেপাৰ শব্দটো একেদৰে ব্যৱহাৰ হয় যেনে write on some paper হয় write on some paper বা paper is made from wood ইয়াত পেপাৰ মানে কাগজ কাগজটো আনকাউন্টেবল কিন্তু মই যেতিয়া লিখিলো I bought two papers ইয়াতে পেপাৰ্ছৰ মিনিং কিন্তু বা অৰ্থটো হ'ল কি পেপাৰ্ছৰ বাতৰি কাকত ইয়াতে কি কলো ইয়াত পেপাৰ্ছ মানে দুটা নিউজ পেপাৰ দুখন নিউজ পেপাৰ্ছ বাতৰি কাকত দুখনৰ কথা কৈছে ঠিক তেনেকে ৰুম যদি চাওঁ is there enough room ইয়াৰে গোটেই বাক্যটোৰ অৰ্থটো হ'ল কি ঠাই আছেনে খালী ঠাই আছেনে স্পেচ আছেনে আমি যে কওঁ গাড়ীত বহিবলৈ ঠাই আছেনে is there enough room to sit in the car তেতিয়া সেই ৰুমটো আমি গন্তি কৰিবলৈ নোৱাৰো কাৰণ সেইটো খালী ঠাই কেনেকে গন্তি কৰিবা কিন্তু আমি যেতিয়া কওঁ our house has 3 rooms আমি কি কৈছো কোঠাটোৰ কথা বুজাইছো আমি তেতিয়া গন্তি কৰিব পাৰিছো ঠিক তেনেকে টাইম ইয়াতে ধৰি লওঁ মই কলো টাইম moves fast সময় বৰ বেগতে যায় এতিয়া আমি সময়টোহে বুজাইছো কিন্তু কাউন্টেবল যদি আমি টাইমছ ব্যৱহাৰ কৰো কিমান বাৰ we met 3 times মই তাক 3 বাৰ লগ পাইছো সো অকল তোমালোকে শব্দটো দেখি পেলাই কৈ নিদিবা সাধাৰণতে হেয়াৰ টাইম এইবোৰ বস্তু তোমালোকৰ আনকাউন্টেবল হয় কিন্তু যদি বাক্যত চোৱা বাক্যত চাই পেলাই তোমালোকে ক'ব পাৰিবা যে সেইটো কাউন্টেবল বা আনকাউন্টেবল হয় নে নহয় এটা তোমালোকক মই এক্সাম্পল নহয় তোমালোকক মই হোমৱৰ্ক হিচাপে দিছো ভাবি লোৱা যে গ্লাছ শব্দটো দুটা অৰ্থ ব্যৱহাৰ গ্লাছ breaks easily give me 2 glasses তোমালোকে কোৱা কোনটো আনকাউন্টেবলত ব্যৱহাৰ হৈছে আৰু কোনটো কাউন্টেবল হিচাপে ব্যৱহাৰ হৈছে কৈছে মনত ৰাখিবা যে শব্দটো নাচাবা অৰ্থহে চাবা অৰ্থ সলনি হলে কাউন্টেবলো সলনি হৈ যাব পাৰে এক্সামত এইটো বহুতবাৰ উঠিছিলে
এতিয়া কালেক্টিভ নাউন ওলাল এতিয়া তোমালোকে পাৰ্ট 1 টো অলপ যদি পঢ়িছিলা কালেক্টিভ নাউন তোমালোকক বুজাইছো আজি স্লাইডত আৰু অলপ ডিটেইলছত বুজাই দিম প্ৰথমে এটা প্ৰশ্ন এজন ষ্টুডেন্ট আছে হল তাৰ নাম মই ৰাখি থৈছো ষ্টুডেন্ট কিন্তু যদি 40 জন ষ্টুডেন্ট একেলগে বহি আছে তেতিয়া আমি তাক কি কম ষ্টুডেন্টস হয় কিন্তু যদি গোটেই দলটোক এটা নাম দিব বিচাৰো তেতিয়া কি কম তেতিয়া কম আমি ক্লাস ক্লাস হৈছে কালেক্টিভ নাউন কাৰণ ই বহুজনক একেলগে এটা গ্ৰুপ হিচাপে বুজাইছে উদাহৰণত তোমালোকে চোৱা এইটো যেতিয়া সকলোৱে একেলগে কাম কৰে acting in unison singular যেনে এজাক চৰাই একেলগে উৰিছে গোটটো এটা একক বা সিঙ্গল ইউনিট হিচাপে গণ্য হয় the baseball team follows its coach baseball নকয় ধৰিলা তোমালোকে ক'লে যে cricket the cricket team follows its coach শিকোৱা মানুহজনক যেনেকে শিকাইছে তেওঁলোকেও তেনেকে শিকে সকলোৱে একেলগে কি কৰিছে অনুসৰণ কৰিছে হল তো যেতিয়া আমি টিম হিচাপে লৈছো তেনেহলে এইটো হ'ব তোমাৰ সদায় সিঙ্গুলাৰ একেলগ যদি কিবা এটা কাম কৰে সেইটো হ'ব সিঙ্গুলাৰ a team of players team হৈছে কালেক্টিভ নাউন কাৰণ বহু খেলুৱৈও কোনো এটা দল হয় আৰু তোমালোকৰ a herd of cows HERD a herd of cows herd হৈছে কালেক্টিভ নাউন কাৰণ বহু গৰুৰ গোট a flock of birds flock মানে চৰাইৰ জাক a bunch of keys bunch মানে চাবিৰ থোপা a bouquet of flowers okay মই তোমালোকক লিখি দিছো a bouquet of flowers bouquet মানে ফুলৰ তোৰা যদি এটা শব্দই বহু মানুহ বা বহু বস্তুৰ গোটক এটা একক হিচাপে বুজায় তেন্তে সেইটো হ'ল কালেক্টিভ নাউন কিন্তু যেতিয়া সদস্যসকলে সুকীয়াকৈ কাম কৰে সুকীয়াকৈ কাম কৰিছে তেতিয়া কিন্তু আমি সেইটো সিঙ্গুলাৰ নধৰি প্লুৰেল হে ধৰো যেনে খেলুৱৈসকলে সুকীয়াকৈ নিজৰ কাপোৰ সলাইছে the team shower change into their clothes and go home সিহঁতৰটো এটা ঘৰত নহয় সবে নিজৰ নিজৰ ঘৰলৈ ঘূৰি যায় তেতিয়া আমি কিন্তু যেতিয়া ব্যৱহাৰ কৰিম প্লুৰেল verbs হে ব্যৱহাৰ কৰিম য'ত আমি প্লুৰেল verbs কাক কয় are have আৰু shower আমি যেতিয়া verbs পঢ়িম তেতিয়া singular verb plural verbs কি আছে মই তোমালোকক আৰু ভালকে বুজাই দিম এতিয়াৰ কাৰণে এটো বুজি থৈ দিয়া যে যেতিয়া আমি একযোগ হৈ বুজাও তেতিয়া singular লব যদি এটা সুকীয়াকে কাম কৰে তেনেহলে আমি প্লুৰেল হিচাপে ধৰি লম এটোত এই বস্তুটো তোমালোকক আজি বুলি নহয় তোমালোকে যেতিয়া ক্লাস 12 পাবা তোমালোকে পিছত যেতিয়া আৰু পঢ়িবা পৰীক্ষা দিবা এন্ট্ৰেন্স এক্সাম দিবা তেতিয়াও এই বস্তুটো খুব সুধে যে দুটা দিছে যে a cricket team dash its coach আৰু তোমাক দিব the team dash into their clothes and go home তেতিয়া তোমালোকে কি লিখিবা কাৰণ দুইটাতে কিন্তু ওপৰটোত একযোগ হৈ সিঙ্গুলাৰ বুজাইছে দ্বিতীয়টোত কিন্তু তোমালোকক প্লুৰেল হে বুজাইছে সেইকাৰণে তোমালোকে অকমান এতিয়াই বুজি ললে সেকেন্ড টাইম আৰু ভুল নহয় নেক্সট এইটো ভুল কৰিলে স্পোকেন ইংলিশটো ভুল হয় স্লাইডটো ভালদৰে চোৱা দুটা কোৱেশ্চন ওয়াৰ্ড আছে হাউ মেনি হল হাউ মেনি আৰু হাউ মাচ দুয়োটাই কিমান বুলি বুজায় কিন্তু ব্যৱহাৰ কিন্তু বেলেগ বেলেগ হল
how many যেতিয়া noun to countable হয় তেতিয়া ব্যৱহাৰ কৰো how many যেনে how many apples do you want how many books do you have apples বা books গণিব পাৰি হেয়ে how many আকৌ ধৰি লওঁ মই কলো how many students are there how many pens do you need how many stars are in the sky এইবোৰ সকলো তোমাৰ countable কিমান তৰা কিমানটো আপেল এতিয়া ধৰি লওঁ আমি আহিলো how much এতিয়া water চাওঁ water গণা নাযায় মই তোমালোকক আগতেই বুজাইছো সেইটো যি পাত্ৰত থাকে সেয়া হিচাপে কয় সেয়া আমি নকওঁ how many water ভুল ঠিকটো কি হ'ব how much water do you drink how much water is in the ocean how much milk how much sugar how much rice এইবোৰ সকলো তোমালোকৰ uncountable মনত ৰাখিবা many হল countable nouns much হল uncountable nouns মই নিজেও এই ট্ৰিকটোৱে ব্যৱহাৰ কৰো আৰু তোমালোককো মই শিকাই দিছো এই ট্ৰিকটোতে তোমালোকে বুজি শুনি ভালকে মনত ৰাখি থোৱা কাৰণ বহুত আগলৈকে তোমাক এই বস্তু লাগিয়ে থাকিব হল নেক্সট এতিয়ালৈকে আমি কাউন্টেবল আৰু আনকাউন্টেবল নাউন ভালদৰে বুজিলো এতিয়া আহিল এটা টপিক যেটো স্পোকেন ইংলিশতো বহুত ব্যৱহাৰ হয় some any আৰু a lot of বা lots of বহুতে ইয়াক ভুল কৰে বুলা এতিয়া আমি ভালকে বুজো some সাধাৰণতে পজিটিভ সেন্টেন্সত ব্যৱহাৰ কৰা হয় পজিটিভ সেন্টেন্স মানে হল ইতিবাচক য'ত তোমাৰ কোনো ধৰণৰ নিগেটিভ শব্দ ব্যৱহাৰ নহয় হল I have some water apples or books yet some water apples books apples আৰু books হল তোমাৰ countable noun water কিন্তু তোমাৰ uncountable noun ইয়াতে তুমি কি বুজি পালা যে সামৰ লগত countable আৰু uncountable দুয়োটা ব্যৱহাৰ কৰিবলৈ পাৰি কিন্তু মনত ৰাখিবা বাক্যটো কিন্তু তোমালোকৰ পজিটিভ হ'ব লাগিব কোনো ধৰণৰ নিগেটিভ শব্দ যেনে no not never neither not nobody এনেকুৱা ধৰণৰ যাতে কোনো ধৰণৰ শব্দ নাথাকে সামৰ লগত কলো নহয় countable আৰু uncountable দুয়োটা ব্যৱহাৰ কৰিবলৈ পাৰি এতিয়া আহিলো আমি any any সাধাৰণতে ব্যৱহাৰ হয় নিগেটিভ সেন্টেন্স আৰু question তো পজিটিভত আমাৰ any হ'বলৈ নোৱাৰে সামত নিগেটিভ সেন্টেন্সত ব্যৱহাৰ কৰিবলৈ নোৱাৰি সাম ব্যৱহাৰ কৰিব পাৰি পজিটিভত আৰু questionত can I have some water any to ব্যৱহাৰ কৰিব পাৰি নিগেটিভ সেন্টেন্সত আৰু questionত নিগেটিভ সেন্টেন্সত I don't have any money don't তোমাৰ কি হয় নিগেটিভ শব্দ সেই কাৰণে এটো তোমাৰ নিগেটিভ বাক্য question to কি হয় do you have any brothers তেতিয়া তোমালোকে এটা question mark তোমালোকে দেখিছা question mark দেখাৰ লগে লগে আমি গম পাইছো যে এটো question হয় আৰু তাতেও তোমালোকৰ any ব্যৱহাৰ হয় a lot of যেতিয়া আহিলে যেতিয়া আমি বহুত বুলি ক'ব বিচাৰো তেতিয়া ব্যৱহাৰ কৰো a lot of যেনে I have a lot of books countable আকৌ we drank a lot of water uncountable অৰ্থাৎ a lot of তোমাৰ দুয়োটা ক্ষেত্ৰতে ব্যৱহাৰ কৰিবলৈ পাৰি প্লাস তোমালোকক মই কৈ দিছো a lot of পজিটিভটো হয় নিগেটিভটো হয় আৰু questionটো ব্যৱহাৰ কৰিবলৈ পাৰি do you eat a lot of junk food হেতুটো তোমালোকৰ lot of ব্যৱহাৰ কৰিব পাৰি আছে next
এতিয়া আহিল আটাইতকৈ গুৰুত্বপূৰ্ণ স্লাইড কাৰণ ইয়াত সেই ভুলবোৰ আছে যিবোৰ প্ৰায় সকলো ছাত্ৰ-ছাত্ৰীয়ে কৰে আৰু এক্সামটো এইবোৰৰ ওপৰত প্ৰশ্ন আহে প্ৰথম ভুলটো কি আছে চোৱা she gave me an advice মই তোমালোকক আগতেই কৈছো advice তোমালোকৰ uncountable noun তো কাৰেক্টটো কি হ'ব some এনিটো হ'ব নোৱাৰে কাৰণ she gave me এই গোটেই শব্দটো বাক্যটো তোমালোকৰ কোনো ধৰণৰ নিগেটিভ শব্দ নাই যেহেতু নিগেটিভ শব্দ নাই এটো পজিটিভ বাক্য হেকন ইয়াতে some হ'ব advice uncountable হয় and নবহে আকৌ I bought 2 breads ভুল কাৰণ breads আকৌ তোমালোকৰ uncountable নাও ইয়াতে আমি কি লিখিম 2 loaves of bread হল ইয়াক জুখিবলৈ measure word লাগে measure word মানে আমি দিছো 2 loaves the furnitures are new আকৌ এইটো ভুল আমি সদায় furnitures s কেতিয়াও নবহে furniture বহিব আৰু তাৰে পিছফালে s নবহে আৰু সদায় furniture পিছফালে is বহিব তোমালোকে লাগিলে সোফা ডাইনিং টেবল বিছনা 4-5টা মান কিনিছা কিন্তু তথাপিও তোমালোকে কবা একেলগে that the furniture is new তোমালোকে যদি কোৱা that the beds দুখন বিছনা কিনিলে these beds are new হেতু বেলেগ কিন্তু যদি ফাৰ্নিচাৰ শব্দ ব্যৱহাৰ কৰিছা লাগিলে তুমি 3টা মান কিনিলা তোমালোকে কলো নহয় 3টা মান কিনিলা তেতিয়া তোমালোকে কবা that the furniture is new there are much people well people কি হয় countable কন্টি কৰিব পাৰি সেই কাৰণে much হ'বলৈ নোৱাৰে বহিব তোমাৰ many ঠিক তেনেকে নিউজ তোমাৰ দেখিবলৈ প্লুৰেল কিন্তু নিউজ হয় নিউজৰ পিছফালে তোমাৰ সদায় is good আহিব good নহয় মানে বাক্য হিচাপে তোমাৰ good আহিছে the news is আহিব আৰু তোমাৰ কেতিয়াও নবহে নিউজত এই বস্তুটো কেতিয়াও ভুল নকৰিবা বহুতেই ভুল কৰে এইটো বস্তু বহুতেই নেক্সট এতিয়া আমি গোটেই চেপ্টাৰটো এটা মিনিটতে ৰিভিজন কৰিম এই স্লাইডটোৰ স্ক্ৰিনশ্বট লৈ ৰাখিবা এক্সামৰ আগতে এবাৰ চাই ললে বহু ৰুলছ মনত পৰিব প্ৰথমতে মনত ৰাখিবা কাউন্টেবল নাউন কি হয় গণিব পাৰি সিঙ্গুলাৰ আৰু প্লুৰেল দুয়োটা থাকে আৰু তাতে মেনি ব্যৱহাৰ হয় আনকাউন্টেবল নাউন্স কি হয় গণিবলৈ নোৱাৰি প্লুৰেল নাথাকে মাছ ব্যৱহাৰ হয় প্লুৰেলছৰ ৰুলছ কি আছিলে তাতে s es ies ves আৰু ইৰেগুলাৰ থাকে আৰু কিছুমান নো চেঞ্জ হয় কাউন্টিং ইউনিটস কি হ'ব পাৰে a glass of a loaf of a piece of information a piece of advice তেনেকুৱা ধৰণৰ হ'ব পাৰে question words কি হ'ব পাৰে how many যেটো তোমাৰ countable আহে how much যেটো তোমাৰ uncountable আহে some any lot of এইবোৰক আমি কওঁ determiners এটো তোমালোকক কৈ দিছো some আহিব তোমালোকৰ positive sentenceত any আহিব তোমালোকৰ negative sentenceত a lot of positive negative দুইটাতে ব্যৱহাৰ কৰিব পাৰি plus তোমাৰ তিনিওটা কিন্তু questionৰ যদি কিবা বাক্য থাকে তেনেহলে তোমালোকে ব্যৱহাৰ কৰিবলৈ পাৰিবা ইয়াতে তোমালোকৰ স্মল এমাউন্টত মই আগতে বুজোৱা নাই স্মল এমাউন্টত a few আৰু uncountable a little থাকে a few আৰু a little sugar পিছত মই তোমালোকক যেতিয়া বুজাম তেতিয়া তোমালোকক মই বুজাম a few a little little এয়াৰে ব্যৱহাৰ কেনেকে কৰে আৰু কেতিয়া বহিব কিন্তু কাউন্টেবল আৰু আনকাউন্টেবল নাউন্সৰ বস্তুটো কিন্তু একেই থাকে খালি কোনবোৰ বাক্যত বহিব হেতু মই তোমালোকক পিছত বুজাম এতিয়া তোমালোকে কিমান শিকিলা মই কিছুমান কোৱেশ্চন
ইয়াতে দি দিছো তোমালোকে ভিডিঅটো পজ কৰি নিজে উত্তৰ দিয়াৰ চেষ্টা কৰিবা আৰু যদি পাৰা তলৰ কমেন্টত লিখি দিবা তোমালোকে কিমানখিনি দেখিছা আৰু মই শুদ্ধ আনসাৰটো তোমালোকলৈ পঠিয়াই দিম আছে যদি আটাইকেইটা পাৰিছা গোটেইকেইটা শুদ্ধ আছে দেন কংগ্ৰেচুলেশ্যনছ ধুনীয়াকে তোমালোকে বুজি পাইছা তো আজি আমি নাউনৰ দ্বিতীয়টো অংশ সম্পূৰ্ণ কৰিলো আমি কি শিকিলো কাউন্টেবল আৰু আনকাউন্টেবল নাউন্স ৰেগুলাৰ আৰু ইৰেগুলাৰ প্লুৰেলছ to go পেলাই BES rule singular plural rule how to count uncountable nouns many versus much some versus any common mistakes আৰু লাষ্টত মই দিছো চেপ্টাৰৰ এটা ৰিভিজন মোৰ বিশ্বাস যদি তোমালোকে পাৰ্ট 1 আৰু পাৰ্ট 2 দুয়োটা ভালদৰে চোৱা তেন্তে নাউন চেপ্টাৰত কোনো আৰু প্ৰবলেম নাথাকে যদি আজিৰ ভিডিঅটো তোমালোকৰ ভাল লাগিলে আৰু কিবা এটা নতুন শিকিবলৈ পাইছা তেন্তে তোমালোকে ভিডিঅটো লাইক কৰিবা তোমাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা আৰু যিমান পাৰা সকলোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ কবা কাৰণ মই এই গ্ৰামাৰ সিৰিজটো আৰম্ভণিৰ পৰা এডভান্স লেভেললৈ লৈ যাম গতিকে আমাৰ নেক্সট ভিডিঅটো নিশ্চয় চাবা মই তোমালোকক কি দিম বুলি ভাবিম তোমালোকে কবাচোন তোমাৰ নেক্সট ভিডিঅটো কিহৰ লাগে নাউনৰ পিছত কি লাগে pronoun লাগে এনে verb লাগে যেটো লাগে মই তোমালোকক সেইটোকে জনাম okay bye bye and keep studying